নমস্কাৰ সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। উৰ্বশী কাশ্যপ নামৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি আছিলে 9 ছেপ্টেম্বৰ, আমাৰ স্কুল মানে ৰঙিয়া হাই ছেকেণ্ডেৰী স্কুলত নৱাগত আদৰণি সভা আছিলে। তো কালি মই ভিডিঅ' এটা বনালোঁ, বাট আপলোড দিব নোৱাৰিলোঁ। তাৰমানে কি হ'ল, ভিডিঅ'টো মই ষ্টাৰ্টিং আৰু এণ্ডিংটো নকৰিলোঁ, সেইবাবে আপলোড দিব পৰা নাই। তো ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্টিং আৰু এণ্ডিংটো কৰি আপোনালোকৰ মাজলৈ আগবঢ়াম। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো পিনে আগবাঢ়োঁ। তাতে আপোনালোকৰ আগত মোৰ ৰিকুৱেষ্ট, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। যদি ভুল হয় তেতিয়াও জনাব, ভাল লাগিছে যদি তেতিয়াও জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। সেয়াই আৰু এতিয়া ভিডিঅ'টো পিনে আগবাঢ়োঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক আৰু শেষলৈ। আমি ফটো তুলি আছো। কি হ'ব কি হ'ব পেৰেড কৰিছে এয়া স্কুলৰ একদম পাছটো মাছ মাৰি কালি বুজি পাব কিবা কওঁ। কি খবৰ? খবৰ ভালেই, বহুত ভাল। আমাৰ পতাকা তোলা নহ'ল, তাৰপিছত এতিয়া কালচাৰেল জোর করি রঙিয়া হাসপাতালে বলে আবার শুনে দিব যেহেতু রঙিয়া হায়ার সেকেন্ডারি আমি কান্দি দেখো যা মা মায়ের কেন কান্দে ধন্যবাদ। আমি ভাবি বারে বারে তোমারে কাপোৰ চেঞ্জ কৰিব যাম। এতিয়া কাপোৰ চেঞ্জ কৰিম, কৰি কেনে বেছি লাগিব নৱাগত আদৰণি সভাৰ ৰঙিয়াৰ স্থানীয় বিধায়ক মিছা থাকিলে দেহামোৰ মৰহি যায়, একেলৈ আছা চাই মিছা থাকিলে দেহামোৰ মৰহি যায়, মনৰে বেজাৰত সৰু
The 1, 2, 3, 4.